স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ংকা লেখাৰ জাৰ্নিলৈ আশা কৰিছো আপোনাৰ সকলো ভালে আছে পজিটিভ থাকক নিগেটিভিটি ইগনোৰ কৰক আৰু হ্যাপি থাকক এই ভিডিও এটা মই শুট কৰি আছিলো purple.com ৰ হল এটা তাই শুই আছিল শুই থকা চান্সতে মই শুট কৰি আছিলো বাট তাই হার পাই গল এই হার পাই প্লে অকমান আমনি কৰি আছে তালে মই ভিডিওটো শুট কৰি আছিলো মোৰ এবিলাক সকচন যোগাৰ ভিডিও শুট কৰাৰ আজি মৰ্নিংত ওয়েদাৰটো ইমান ভাল কৰিছিলে বৰষুণ দিছিলে ভাবিছিলো দিনটো খুব ধুনিয়া যাব কিন্তু এতিয়া চাও ইমান ৰ'দ ওলালে পিছবেলালৈ একদম ৰ'দটো আহি গল তাই একদম মনটো বেয়া কৰি আছে শুই উঠি অকমান তাইক ফুচুলাই লওঁ তাৰ পিছত মই আপোনালোকক লগ পাই আছো ভিডিওটো শুট কৰা হৈ গল তাই শুই উঠিলে তথাপিও মই ভিডিওটো শুট কৰিবই লাগিব তাইক এনেকৈ ওচৰতে বহাই লৈছিলো আৰু ৰিমোটটো ইমান বিচাৰে তাই ৰিমোটটো দিব লগা হয় তাই আনিলে মই ভিডিওটো শুট কৰিলো এতিয়া শান্তি এলি কি কৰিছা তুমি খেলি দেখাইছা ও খেলিছে অকলে যে বেবি ডাঙৰ কৰাটো ইমান কষ্ট বহুত বেছি প্ৰবলেম হৈছে মোৰ কিন্তু উপায়ো নাইকিয়া কৰিবই লাগিব মই তাই 2 মাহলৈকে আছিলো গুৱাহাটী ঘৰতে কিন্তু মঙ্গলদৈলৈ আহিব লগা হ'ল হাজবেণ্ডৰ কাৰণে হাজবেণ্ডৰ চাকৰি সূত্ৰে মঙ্গলদৈত আমি থাকো গতিকে তেওঁৰ খোৱা থকা এইবিলাক প্ৰবলেম হৈ যায় আৰু আমি ৰেন্টত থাকো মঙ্গলদৈত কোৱাৰ্টাৰত থকা নাইকিয়া কোৱাৰ্টাৰ পায় মোৰ হাজবেণ্ডে কিন্তু কোৱাৰ্টাৰবিলাকৰ কণ্ডিশ্যন ইমান ঠিক নহয় গতিকে কোৱাৰ্টাৰত থাকিব পৰা নাই আমি ৰেন্টত আছো আৰু মই দিনটো অকলে তাইক চম্ভালিব লগা হয় হাজবেণ্ড অহালে সদায় 6, 7, 8 এনেকুৱা হয় অফিচৰ পৰা বহুত বেছি তেওঁৰ কাম থাকে অকলে দিনটো ৰখিব লগা হয় পাৰ্ট টাইম হেল্পাৰ আহে মোৰ কিন্তু ফুল টাইম কি থকা মানুহ মই পোৱা নাইকিয়া আৰু মাজতেতো কৰোনা বেছি হওঁতেনে মই কাম কৰা মানুহ ৰখাই নাছিলোঁ নিজে গোটেইখিনি হেণ্ডেল কৰিব লগা হৈছিলে অকলে বেবি হাজবেণ্ড ঘৰ ৰান্ধা বঢ়া ঘৰৰ সমস্ত কাম এতিয়া পাৰ্ট টাইম আহে হেল্প কৰি দিয়ে বাকি ৰন্ধাখিনি মই নিজে কৰোঁ ফুল টাইম কৰা মানুহ বিচাৰি আছোঁ পোৱা নাইকিয়া ফুল টাইম থাকি দিলে মানে মোৰ অলপ হেল্প হয় তাই এনেদৰে কিবাকিবি খেলি থাকে তাই নিজৰ খেলা বস্তুটো ইমান নেখেলা হৈছে আজিকালি সেই কিবাকিবি লাগে আৰু বটল আমাৰ কিবা ৰিমোট কিবাকিবি আৰু সাফৰ এনেকুৱা কিবাকিবি লাগে তাইক এলিয়ানা শুই আছিলে এতিয়া শুই উঠি বহি লৈ এনেকৈ আছে চাওকচোন আৰু তাইক মই এনেকৈ বেৰা দি ৰাখিব লগা হয় নহ'লে তাই পাৰ হৈ গুচি আহে আৰু গাৰু পাৰ হৈ আহিব পৰা হৈছে আজিকালি একদম ক'বাত গুচি যায়গৈ শুই উঠি তাই মানে শুই উঠি কানি নিদিয়ে বা মাতিও নিদিয়ে সেই মোক চাই আছে এতিয়া কি তুমি শুই উঠি কিয় নামাতা মোক কিয় নামাতা হাঁহিছে তাই শুই উঠি বহি দিয়ে আৰু বহি লৈ পেলাই যদি খোলা পায় একদম চাইডেদি গুচি আহে বহুত ভয় হৈছে তাইক লৈ মোৰ বেডত অকলে এৰিবই নোৱাৰি কি চাই আছা কি চাই আছা মা কি চাইছা মই মেকআপখিনি গুচোৱাই নাইকিয়া ইভিনিঙত ভিডিঅ' শ্বুট কৰিবৰ কাৰণে অকণমান লাইট মেকআপ কৰিছিলোঁ এতিয়াও গুচোৱা নাইকিয়া ভাবিছোঁ গুচাই লওঁ আৰু মেকআপখিনি গুচাবৰ কাৰণে মই ব্যৱহাৰ কৰিম এইটো বেবী অইল আৰু অকণমান কটন ভাবিছোঁ অলপ সময় পালে স্ক্ৰাবিঙো কৰিম অইল অকণমান লৈ ল'লোঁ আৰু এতিয়া মই মেকআপখিনি ৰিমুভ কৰিম ফেচটো ফেচ ৱাছ দি পেলাই ধুই আহিলে আৰু অকণমান মই ভিজাই ৰাখিছোঁ আৰু মই বেডৰুমতে কৰিব লগা হৈছে বেবীৰ কাৰণে কাৰণ তাইক চাই থাকিব লাগিব হাজবেণ্ড এতিয়ালৈকে আহি পোৱা নাইকিয়া অলপ দেৰি হ'ব বোলে মই স্ক্ৰাবিং কৰিম গুড ভাইছৰ ৰ'জ হিপ এইটোৱে মই অলৰেডি মই purple.com মোৰ হল শ্বেয়াৰ কৰিছোঁ তাতে এইটো ৰিভিউ দিছোঁ আপোনালোকে চেক আউট কৰিব মই অলপমান ল'ম বেবী আছে যে তাইকো চাই থাকিব লগা হৈছে ৰ'বা হ'বই
ইমান আমনি কৰিলে ভালকৈ স্ক্ৰাবিং কৰিবলৈ নিদিলে চুই চাবলৈ লাগে তাইক চাওক মুখখন ধুই আহোঁ আৰু উপায়টো নাইকিয়া তাইক এটা হাতে কোচত লৈ পেলাই মুখখন ধুই আহিব লগা হৈছে উপায় নাইকিয়া আৰু ভালকৈ স্ক্ৰাবিঙো কৰিব নাপালোঁ ৰাতিৰ সাঁজ ৰান্ধিবলৈ লৈছোঁ ভাবিছোঁ অকণমান চিকেনকৈ ৰান্ধোঁ অলপমান লোকেল চিকেন আছিলে কোমোৰা দি ৰান্ধিম বেছি নাইকিয়া অলপমান আছিলে মই তাকে মেৰিনেট কৰি ৰাখিছিলোঁ এঘণ্টামানৰ আগতে এতিয়া বনাওঁ আৰু এলিয়ানাক টিভিটো লগাই দি আহিছোঁ কাৰণ হাজবেণ্ড আহিয়ে পোৱা নাই আজি অকণমান দেৰি হ'ব তেওঁ চ' মই ষ্টাৰ্ট কৰোঁ বলক লোকেল চিকেন অলপমান আছিলে এইখিনি আছিলে মই ইয়াতে আদা নহৰু হালধি জিৰা গুড়ি ধনিয়া গুড়ি আৰু বাৰ মছলা দি মই মেৰিনেট কৰি ৰাখিছিলোঁ এঘণ্টামানৰ আগতে এইফালে মই পিঁয়াজখিনি কাটি ল'লোঁ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে মই লৈছোঁ কোমোৰা আৰু আলু কাটি চিম্পুলকৈ বনাম মানে বেমাৰী মানুহ খাব পৰাকৈ বেছি মছলা ইউজ কৰা নাইকিয়া আমি লোকেল চিকেনটো অলপমান চুপ বনাই পেলাই খাওঁ চুপ মানে অলপ জোল জোলকৈ খাওঁ আৰু গতিকে একেবাৰে নৰ্মেলকৈ মই বনাম চ' ব'লক ষ্টাৰ্ট কৰোঁ মই কেৰাহীখন পাতি দিলোঁ আৰু জুইটো বেছিকৈ দিছোঁ চ' কেৰাহীখিনি এতিয়া দি মই মিঠাতেল একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ দেই ইমানখিনি অইল দিম মই অইলখিনি গৰম হ'বলৈ ৰখি তেলখিনি গৰম হৈছে ইয়াতে মই দি দিম তেজপাত লং আৰু দালচেনি এতিয়া এড কৰিম মই পিঁয়াজখিনি আৰু অকণমান লৰাই দিম পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হওঁতে মই চিকেনখিনি দি দিম পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈছে এতিয়া মই চিকেনখিনি ঢালি দিম অলৰেডি মই চিকেনত আদা নহৰু হালধি নিমখ দিয়াই আছে মছলা জিৰা ধনিয়া এড কৰাই আছে গতিকে এতিয়া মই পিঁয়াজ আৰু চিকেনখিনি ফ্ৰাই কৰিম পিঁয়াজৰ কালাৰটো চিকেনত লাগি নোযোৱালৈকে মই ফ্ৰাই কৰি থাকিম তাইক এনেকৈ বহাই ৰাখিছোঁ টিভিটো লগাই দি উপায় নাইকিয়া মই কাৰণ ৰান্ধিবও লাগে হাজবেণ্ড আহিয়ে পোৱা নাই কি আছে কিন্তু তাই একো নকনাকৈ এতিয়া বেছি আমনি কৰা নাই এতিয়া ভাবিছোঁ চিকেনখিনিও হৈ থাকক আৰু মোৰ ফেচ পেকটো লগাই লওঁ বলক ফেচ পেক লগাম মই এইটো লগাম এইটো হৈছে মামা আৰ্থৰ উপটান ফেচ মাস্ক চ' মই লগাই লওঁ চিকেনখিনি মাজে মাজে লৰাই থাকিম পিঁয়াজৰ কালাৰটো আহিব দিম চিকেনত লগাই লওঁ ফেচ পেকটো পিঁয়াজখিনি গলিছে চিকেনৰ লগত আৰু এতিয়া মই এড কৰি দিম কোমোৰা আৰু আলুখিনি এতিয়া ভালদৰে মিক্স কৰি দিম অকণমান গৰম পানী দিলোঁ এতিয়া মই ঢাকি দিম ড্ৰাই হৈছেগৈ আৰু এফালে হৈ আছে মোৰ চিকেন এতিয়া এড কৰি দিছোঁ দুটা শুকান জলকীয়া অকণমান থেতেলিয়াই লৈছোঁ বেছি জ্বলা নিদিওঁ ফেচ পেকখিনি ধুই আহিলোঁ আৰু এফালে মাংসখিনি ড্ৰাই হৈছে পানী এড কৰিব পৰা হৈছে
এইফালে মাংসখিনি ভালকৈ ফ্ৰাই কৰা হৈ গৈছে, আলুখিনিও সিজিছে। মই এতিয়া এড কৰি দিম পানী। জোল কৰিম মই, কাৰণ লোকেল চিকেনৰ চুপ খাইহে মই বেছি ভাল পাওঁ। ইমানখিনি পানী ৰাখিম আমি দুজন মানুহৰ কাৰণে। এতিয়া মই উতলিব দিম ভালদৰে। উতলি আছে, মই এতিয়া গোন্ধৰ কাৰণে এড কৰি দিম অলপমান ইলাচি, লং আৰু ডালচেনি। মাংসখিনি হৈ গ'ল, ইমানখিনি মই জোল ৰাখিলোঁ। আৰু একো নবনাওঁ ভাজি চাজি, জাষ্ট ভাতটো উঠাই দিম, হৈ যাব। আৰু 9:30 হ'ল, বহুত বেছি দেৰি হৈ গ'ল।